নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ হেমন্ত কাকতি ব্লকলৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ শিৱসাগৰ খৰাগৰ ৰঙালীৰ ৰাজপথত। আপোনালোকে আজি আমি এটা বিশেষ কাম কৰিবলৈ লৈছোঁ, 5জন যুৱক মিলি বৃক্ষৰোপণ। কাৰণ আজি পৰিৱেশ বিশ্ব পৰিৱেশ দিৱস নহয়, কিন্তু আমি এই 5জন মিলি আজি বৃক্ষৰোপণ কৰিবলৈ লৈছোঁ। এওঁলোকে আমি প্ৰতি বছৰে এটা বা দুটাকৈ হ'লেও গছপুলি ৰোপণ কৰোঁ। এতিয়া আপোনালোকে দেখিবলৈ পাইছে ভাইটিজনে গছপুলি ৰোপণ লৈ আহিছে। আপোনালোকে দেখিবলৈ পাইছে এয়া গছপুলি লৈ আহিছে, এয়া ৰুবলৈ আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাইছে এয়া গছপুলি ৰোপণ কৰিবলৈ লৈ আহি আছে। এতিয়া ৰোপণ কৰিব, আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকে দেখিবলৈ পালে এই গছপুলি ৰোপণ কৰিলে। এতিয়া এই দাদাজনে কিবা ক'ব, এই ভাইটিজনে আপোনালোকক কিবা ক'ব, ভুল হৈ গৈছিলে। এতিয়া আপোনালোকে ভাইটিজনে কিবা ক'ব, আপোনালোকে কিবা এটা ক'ব, আপোনালোকে শুনি লওকচোন। গছপুলি ৰুব নালাগে, কাৰণ যিমান পাৰে তিমানে অকল আমি এতিয়া 5 বুলিয়ে গছপুলি ৰোৱা নাই, আমি যিমান পাইছোঁ তিমানে গছপুলি অকল ৰুই যাওঁ। মানে এই গছপুলিটো অকল আমি সদায় ৰুব, অকল 5 বুলিয়ে নহয়, মানে পৰিৱেশটো বচাই যাব লাগে। আপোনালোকে যে এনেকৈ পৰিৱেশটো যদি বচাবলৈ হয়, তেতিয়া আপোনালোকেও গছপুলি ৰুৱক। অকল 5 জোপ বুলিয়ে নহয়, গছপুলি ৰুব লাগে মুঠতে। আৰু কাকতি চেনেলটো চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু গছপুলি আছে চাই যাব। ভাইটিজনৰ ভাষ্য। এতিয়া আপোনালোকে গছপুলিটো আমি ৰুলোঁ কালি। এতিয়া গছপুলিটো ৰুলেই নহ'ব, গৰু ছাগলী আদিৰ পৰা গছপুলিটো ডাঙৰ হ'বলৈ হ'লে আমি ইয়াত বেৰা দিব লাগিব। এতিয়া আমি বেৰা দিব আপোনালোকক দেখুৱাই যাম। এতিয়া আমি এনেদৰে কাম কৰিলেহে যে পৰিৱেশটো বচাই ৰাখিব পাৰিব। আপোনালোকে এনেদৰে গছপুলি ৰুৱক। অকল যে 5 জুন দিনাখনিয়ে যে অকল গছপুলি ৰুব লাগে সেইটো কথা নহয়। আমি সদায় যদি পৰিৱেশটো যদি বচাই ৰাখিব বিচাৰিছে, এনেদৰে কাম কৰি যাব লাগিব। আপোনালোকক এওঁলোকে ৰোৱা গছপুলি মই দেখুৱাম বাৰু। এওঁলোকে প্ৰায় 4-5 বছৰমান হ'ল এওঁলোকে গছপুলি ৰুইছে আৰু পৰিৱেশ বচাই ৰাখিবলৈ চেষ্টা কৰিছে, যাতে মানুহো ভাল হওক আৰু পৰিৱেশো বাচি থাকক। যিহেতু পৰিৱেশ থাকিলেহে মানুহ থাকিব। এতিয়া এওঁলোকে গছপুলি ৰুলে, এতিয়া বেয়া দিব। আপোনালোকে চাই যাওক ভিডিঅ'টো একদম লাষ্টলৈকে। এয়া আপোনালোকে দেখিলে এয়া বেয়া দিছে, এনেকৈ দি পুলিটো বচাই ৰাখিবলৈ এনেদৰে কাম কৰি আছে। আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আপোনালোকে দেখিছে বনাই আছে, এনেদৰে বনাই আছে। ভিডিঅ'টো চাই থাকক আপোনালোকে। আপোনালোকে দেখিলে মানে এইটো বেয়া হৈ গ'ল। এতিয়া আপোনালোকক ইগিজোপা গছ এওঁলোকে যি 4 বছৰত গছ ৰুইছিলে, সেই গছকেইজোপা আপোনালোকক দেখুৱাই আছোঁ। ব'লক ভিডিঅ'টো আকৌ আগবঢ়াই লৈ যাওঁ। আপোনালোকে এই গছজোপা দেখিছে, এইজোপা দাদা কি গছ বুলি কয়? কৰি তুলিছে, আপোনালোকে চাওকচোন। আৰু এইজোপা গছ কি গছ? এতিয়া আপোনালোকে যদি আহে এইপিনে ৰাস্তাই, আপোনালোকে দেখিলে যদি তেতেলী খাবলৈ মন যায়, তেতেলী খাব পাৰিব। এইপিনে চাহ ল'ব পাৰিব। ইয়াত এইজোপা প্ৰকাণ্ড গছ হ'ব। এইজোপা প্ৰকাণ্ড গছ। আপোনালোকে চিনি পাই যে কঁঠাল গছ বা কঁঠাল গছ। এইজোপা বিৰাট প্ৰকাণ্ড কঁঠাল গছ। যেতিয়া লাগিব এইজোপা প্ৰকাণ্ড গছ আপোনালোকে দেখিছে, এজোপা প্ৰকাণ্ড গছ হ'ব। আপোনালোকে চাহ ল'ব পাৰিব বা এইপিনে গ'লে কঁঠাল চঠাল আদি কৰি খাব পাৰিব। আপোনালোকে আৰু আছে গছ, আপোনালোকে চাওক। এইজোপা আপোনালোকে দেখিলে আমলখি খাব পাৰিব। এনেদৰে এওঁলোকে বহুতো গছ ৰুইছে। আপোনালোকে এয়া দেখিছে, আপোনালোকে যি মূল্যৱান গছ বুলিয়ে ক'ব লাগিব শিমলু গছ। যিহেতু চব গছে এইবাৰ শিমলু গছ হয় ন, এই চব গছে মানে মই বাৰু আজিহে আহিছোঁ বাৰু। এওঁলোকে এনেদৰে গছপুলি ৰুই পৰিৱেশটো বচাই ৰাখিবলৈ চেষ্টা কৰিছে। আপোনালোকে এনেদৰে মোৰ ভিডিঅ'বোৰ চাই যাওক। আৰু এওঁলোকে যি কাম কৰিলে আপোনালোকেও এনেদৰে পৰিৱেশ বচাই ৰাখক। আপোনালোকে এনেদৰে গছপুলি ৰুলেহে পৰিৱেশ বাঢ়িছে। বাৰু মানুহ যদি জীয়াই থাকিবলৈ হ'লে আমাৰ পৰিৱেশটো অতিকৈ প্ৰয়োজন। আমি আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।